Who is Jesus? যীশু খ্ৰীষ্ট কোন হয়? Who is Jesus? যীশু খ্ৰীষ্ট কোন হয়? Come on, give me the answer. Who is Jesus? Son of God? Son Yes. of God. ঈশ্বৰৰ পুত্ৰ হয়? Is Jesus God? যীশু খ্ৰীষ্ট ঈশ্বৰ হয়নে? Yes. So remember, Jesus is God who chose to come as a man, dependent on God. So যীশু খ্ৰীষ্ট এজন ঈশ্বৰ আছিলে, ঈশ্বৰ হয় যোনে মানুহ ৰূপে আহিব ইচ্ছা কৰিলে, যোনে ঈশ্বৰৰ ওপৰত কেৱল নিৰ্ভৰ কৰে, তেনে এজন মানুহ হিচাপে আহিব ইচ্ছা কৰিলে। Amen. Remember, Jesus is God, not is ejon ঈশ্বৰ নহয়. Jesus is God, amen, who chose to come as man. So যীশু খ্ৰীষ্ট ঈশ্বৰ হয় যোনে মানুহ ৰূপে আহিব ইচ্ছা কৰিলে। And remember, we studied Jesus is the, you fill in the blanks. Come on, Jesus is the dash of God. Okay, son already taken. Jesus is the dash of God. What dash? যীশু খ্ৰীষ্ট ঈশ্বৰ কি হয়? Dash. Son of God, fine. One more word. ঈশ্বৰৰ পুত্ৰ হয় বাৰু, কিন্তু যীশু খ্ৰীষ্ট ঈশ্বৰ কি হয়? Yes, correct. Jesus is also the Word of God. So everything was created through the Word. So যীশু খ্ৰীষ্ট ঈশ্বৰৰ বাক্য হয়, যাৰ যোগেদি গোটেই সৃষ্টি কৰা গৈছিল। That means that everything was created through Jesus. So সেই যীশু খ্ৰীষ্টৰ যোগেদিয়ে গোটেই সৃষ্টি কৰা গৈছিল। Amen. You and I. আপুনি আৰু মই, Everything we see and we don't see. আমি যি দেখিছো বা যি দেখাও নাই, Everything was created by the Word. সকলো সৃষ্টি সেই বাক্যৰ পৰাই হৈছিল। Amen. And who is the Word? বাক্য কোন হয়? Jesus. যীশু খ্ৰীষ্ট। So everything was created by Jesus. So সকলোখিনি সৃষ্টি যীশুৰ যোগেদিয়ে কৰা গৈছিল। Amen. But today we are going to come to a more personal part. আজি আমি কিবা ব্যক্তিগতভাৱে কিবা বস্তু শিকিব গৈছো। Yes, Jesus is God. হয়, যীশু খ্ৰীষ্ট ঈশ্বৰ হয়। Yes, Jesus is the Son of God. যীশু খ্ৰীষ্ট ঈশ্বৰৰ পুত্ৰ হয়। Jesus is the Word of God. যীশু খ্ৰীষ্ট ঈশ্বৰৰ বাক্য হয়। But who is Jesus to you? কিন্তু যীশু খ্ৰীষ্ট আপোনালোকৰ বাবে কোন হয়? Who is Jesus in your life? আপোনাৰ জীৱনত যীশু খ্ৰীষ্ট কোন হয়? Why do you worship this Jesus? যীশু খ্ৰীষ্টক আপুনি আৰাধনা কিয় কৰে? Why are you here at 38 degrees? এই 48 ডিগ্ৰী হওঁতেও 38 ডিগ্ৰী হওঁতেও আপোনালোকে ইয়াত কিয় আহিছে? Somebody is expecting also. কোনোবাই গৰ্ভৱতী হয়। Okay? And yet she is here. তথাপিও ইয়াত আহিছে। Why? কিয়? Why are we here? কিয় আমি ইয়াত একেলগে গোট খাইছো? Because Jesus কাৰণ যীশু is someone to you. আপোনাৰ বাবে কিবা হয়। He's already someone to you. আপোনালোকৰ বাবে কিবাটো হয়। But today, কিন্তু আজি he wants to be more than that. কিন্তু তাতকেও বেছি কিবা হ'ব বিচাৰিছে তেওঁ। Amen. That's why today's teaching is called Who is Jesus to you? সেইকাৰণে আজি শিক্ষাটোৰ নাম হ'ল যীশু খ্ৰীষ্ট আপোনাৰ বাবে কোন হয়? Ask yourself, who's Jesus to me? নিজকে সুধকচোন, যীশু খ্ৰীষ্ট মোৰ বাবে কোন হয়? Who is Jesus to you? কোন হয় যীশু খ্ৰীষ্ট মোৰ বাবে? Just some foreign God? বা বিদেশী ঈশ্বৰ নেকি? Just someone you heard about? যাৰ বিষয়ে আপুনি শুনিছে চাগে? Or does he have a personal value in your life? নে ব্যক্তিগত কিবা ভ্যালু আছে আপোনাৰ জীৱনত? So see, who is Jesus to তো you? যীশু খ্ৰীষ্ট আপোনাৰ বাবে কোন হয়? You will see this chosen Jesus a lot. He's one of my favorite. এই চোজেনৰ জিজাস আপুনি বহুত দেখা পাব এতিয়া। Not just mine, he's brother Nayan's favorite. মোৰো ভাল লাগে বাৰু। Okay, so he's helped me with the slides. Now, remember that a person does not just play one role in life. যিকোনো এজন ব্যক্তিয়ে কেৱল এটাই ভূমিকা পালন নকৰে। I'll give the example of my mother. মই উদাহৰণ দিছো মোৰ মাতৃৰ। So my mother is my mother. মোৰ মা মোৰ মাতৃও হয়। But when I was a child, she was also my teacher. কিন্তু যেতিয়া মই সৰু আছিলো মোৰ বাবে শিক্ষকৰ ভূমিকাও পালন কৰিছে। And when I was sick, she also became a doctor. মোৰ যেতিয়া বেমাৰ হৈছিল তেতিয়া আকৌ ডক্টৰৰ ভূমিকা পালন কৰিছে। And then when I was betrayed by all my friends in school, she became my friend. যেতিয়া মোৰ সকলো বন্ধুৱে মোক ত্যাগ কৰি দিছিলে তেওঁ মোৰ বাবে বন্ধু হৈ গৈছিল। So you see, she's my mother. মোৰ মাতৃ হয় তেওঁ। But she's playing so many roles. কিন্তু in my বেলেগ বেলেগ life. ভূমিকা পালন কৰিছে। Same way Jesus. সেইদৰে যীশুৱেও। He is Lord. তেওঁ ঈশ্বৰ হয়। He is God. তেওঁ ঈশ্বৰ হয়। He is the Word of God. তেওঁ ঈশ্বৰৰ বাক্য হয়। But he wants to be so much more in your তাতকেও life. বহুত বেলেগ অধিক হ'ব বিচাৰিছে তেওঁ আপোনাৰ জীৱনত। Amen. This is what the Lord told me. I am multi-dimensional. যীশুৱে মোক কৈছে মোৰ বহুত ভূমিকা আছে। I am multi-dimensional. মাল্টি ডাইমেনশনাল মানে Can মোৰ you বেলেগ say বেলেগ that? ভূমিকা আছে। Jesus Jesus is multi-dimensional. Come on, you say it. Jesus is multi-dimensional. That means there are many sides to him.
খ্ৰীষ্টৰ বহুত বেলেগ বেলেগ ভাগ আছে And whatever you need, he can become that at that time. তো আপোনাৰ যিয়ে প্ৰয়োজন নহওক কিয় তেওঁ আপোনাৰ বাবে সেই মানুহজন হৈ যাব পাৰে Amen. So let's see today, who is Jesus to তো you? যীশু খ্ৰীষ্ট কোন হয় আজি আমি এইটো চাওঁ আহক And this matters a lot to Jesus. এইটো কিন্তু যীশুৰ বাবে বহুত দৰকাৰী হয় Who do you say he is? যে আপুনি তেওঁক কি বুলি কয় Your opinion of him, আপোনাৰ কি ইচ্ছা it matters to him যীশু খ্ৰীষ্টৰ বাবে বহুত দৰকাৰী because he loves you. কাৰণ আপোনাক তেওঁ বহুত ভাল পায় Amen. So humble of him, right? কিমান নম্ৰ হয় তেওঁ যীশু Why should our opinion matter? আমাৰ সিদ্ধান্ত কিয় ইমান দৰকাৰী হ'ব But লাগে it তেওঁৰ বাবে matters. তেওঁৰ বাবে সঁচাকৈ দৰকাৰী He হয় asked the disciples, তেওঁ নিজৰ শিষ্যক সুধিছিলে Matthew 16, মঠি 16 দিয়া verse আছে 13 to 15. 13 বা 15 দিয়া আছে When Jesus came to the region of Caesarea Philippi, he questioned his disciples, "Who do people say the Son of Man is?" They replied, "Some say John the Baptist, others say Elijah, and still others, Jeremiah or one of the prophets." But look at what Jesus says. "But what about you?" Jesus asked. "Who do you say I am?" সো এবাৰ আমি অসমীয়াত চাওঁ আহক তাৰ পিছত যীশু যেতিয়া চিজাৰিয়া ফিলিপাৰ অঞ্চললৈ গ'ল তেতিয়া শিষ্যসকলক তেওঁ সুধিলে মানুহৰ পুত্ৰ কোন এই বিষয়ে লোকসকলে কি বুলি কয় তেওঁলোকে ক'লে কোনোৱে কোনোৱে কয় বাপ্তিস্ম দিওঁতা যোহন কোনোৱে এলিয়া আন কোনোৱে জিৰিমিয়া বা ভাৱবাদীসকলৰ এজন বুলি কয় এতিয়া তেওঁলোকে সুধিলে কিন্তু তোমালোকেনো মোক কি বুলি ভাবা He said, "Tumaluke mukki boli bhaba." This is the question Jesus is asking you all today. Yes, what your pastor says about Jesus is different. What the books say about Jesus is different. But who is Jesus in your life? যীশু খ্ৰীষ্ট আপোনাৰ জীৱনত কোন হয় এইটো যীশুৱে আজি আপোনালোকক সুধি আছে বুজিছে নে পাদ্ৰীয়ে কি কয় হেতু বেলেগ কথা গিৰ্জা আৰু কিতাবে কি কয় হেতু বেলেগ কথা আপুনি যীশুক কি বুলি কি দৃষ্টিৰে চাই Who is Jesus to you? So there are many things, and over in my life I have seen Jesus can become everything. So যীশু খ্ৰীষ্টই মোৰ জীৱনত বেলেগ বেলেগ ধৰণৰ ভূমিকা পালন কৰিছে Not just many, but he's become everything. সকলোৱে হৈ পৰিছে মোৰ জীৱনত তেওঁ Okay, with the days when I used to be single, মই যেতিয়া সিঙ্গল আছিলো when I was not married, মই যেতিয়া বিয়া পতা নাছিলো I used to go on dates with Jesus. মই যীশুৰ লগত ডেটত গৈছিলো Do you know that? আপুনি জানে নে হেতু I used to get dressed up মই ভালকে কাপোৰ পিন্ধিছিলো and I used to go eat. আৰু মই খাওঁ I used to go on walks মই খোজ কাঢ়িব ওলাই যাওঁ with my Jesus. মই যীশুৰ খ্ৰীষ্টৰ লগত So খোজ he's কাঢ়িব my ওলাই যাওঁ lover. তেওঁ মোৰ প্ৰেমী হয় He's my father also. তেওঁ মোৰ দেউতাও হয় But there are days when he loves me like a mother also. কিন্তু তেওঁ কেতিয়াবা মোৰ মাতৃৰ নিচিনা মোক প্ৰেম কৰে And then sometimes when my own friends don't understand me, he understands যেতিয়া me. মোৰ বন্ধুসকলে মোক বুজি নাপায় তেওঁ মোক বুজি পায় So Jesus has been everything to তো me. যীশু খ্ৰীষ্ট মোৰ জীৱনত সকলো হৈ So I পৰিছে can't share everything, তো মই সকলো শ্বেয়াৰ কৰিব নোৱাৰো ইয়াতে but I'll share with you 4 things, 4 roles. কিন্তু এই চাৰিটা ৰোল মই সমভাগ কৰিব বিচাৰিছো Powerful. বহুত শক্তিশালী হয় কিন্তু If you can see Jesus in that way, আপুনি যীশু খ্ৰীষ্টক তেনেকে চাব পাৰে your life will be enjoyable. আপোনাৰ জীৱনটো বহুত আচৰিত হৈ পৰিব You know, the problem is too many of us only look at Jesus as some boring God. যীশু খ্ৰীষ্টক আমি বহুতে চাগে বৰিং ঈশ্বৰ বুলি ভাবো So we come and meet him only on Sunday. যেতিয়া আমাক অকল দেওবাৰে তেওঁ লগ পাব Then Monday to Saturday you try to hang out with your really boring friends. সোমবাৰৰ পৰা শনিবাৰে আমি কিবা আমাৰ নিজৰ বন্ধু বান্ধৱৰ লগত টাইম ৱেষ্ট কৰো Actually, Jesus can be your best friend. কিন্তু যীশু খ্ৰীষ্ট আপোনাৰ বাবে বন্ধু হৈ Amen. হ'ব পাৰে And if you start doing life with Jesus আৰু Christ, যেতিয়া আপুনি জীৱন যাপন কৰিব যীশুৰ লগত if you can understand who he really আপুনি is, যদি সঁচাকে বুজি পায় যীশু খ্ৰীষ্ট কোন হয় if you can understand who he can become in your আপুনি life, যদি বুজিও পায় যে তেওঁ কোন হৈ যাব পাৰে আপোনাৰ জীৱনত your life will become very enjoyable. আপোনাৰ জীৱনটো বহুত সাংঘাতিক হৈ পৰিব You can be alone at home আপুনি ঘৰটো অকলশৰে থাকিব and পাৰিব you'll still be happy. আৰু তথাপিতো আপুনি শান্তিত থাকিব পাৰিব All your friends dump you, আপোনাৰ সকলো বন্ধু বান্ধৱে আপোনাক এৰি দিছে all your friends gossip about you, আপোনাৰ বিষয়ে বেয়া বেয়া কথা কয় but you can still be happy. তথাপিতো আপুনি শান্তিত থাকিব পাৰিব Why? কিয় If you can see Jesus আপুনি যদি যীশু খ্ৰীষ্টক দেখিব পাৰে in all sides of your এই life. সকলো ৰূপে Amen.